শেহতীয়াকৈ নাহিদ আফৰিনক লৈ এতিয়া বিতৰ্ক আৰম্ভ হৈছে। পীযুষ হাজৰিকা ডাঙৰীয়াই কৈ আছে যে নাহিদ আফৰিনে বঁটাটো ঘূৰাই দিব লাগে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কৈ আছে যে বঁটাটো ঘূৰাই দিব নালাগে। পীযুষ হাজৰিকাৰ মন্ত্ৰে জুৰি বা চৰকাৰৰ ভুল নহয়, ভুল নাহিদৰহে। আচলতে এই দুইজন মন্ত্ৰীৰ যি কথা, এই কথাৰ দ্বাৰা বুজা গ'ল দুটা কথা। এটা হৈছে ৰাজ্যত এতিয়া প্ৰশ্ন কাকতক লৈ যি বিভ্ৰান্তি চলি আছে, যি জনসাধাৰণ জাগি উঠিছে, যি দল সংগঠন জাগি উঠিছে, সকলোৱে বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলন কৰি আছে, ধিক্কাৰ দি আছে চৰকাৰক। তেনে সময়তে এই বিষয়বস্তুটো ঢাকি ৰখাৰ কাৰণে এই বিতৰ্কটো পীযুষ হাজৰিকা বা মন্ত্ৰী বিমল বৰাই আৰম্ভ কৰিছে নেকি, এয়া প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন হৈছে যে নাহিদ আফৰিনৰ ওপৰত কিবা মানসিক চাপ আৰম্ভ কৰিছে নেকি চৰকাৰে। কাৰণ নাহিদ আফৰিনেতো তেওঁ নিজে খুজি লোৱা নাই বঁটাটো, তেওঁতো ভিকাৰী নহয়, ভিক মাগি লোৱা নাই বঁটাটো। তেওঁ 2015 চনতে ভাৰতবৰ্ষৰ জনগণে, অসমৰ জনগণে মৰম দি উপচাই পেলাইছে। তেওঁ ইণ্ডিয়ান আইডলত দ্বিতীয় সৰ্বশ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। পীযুষ হাজৰিকা বা মন্ত্ৰী বিমল বৰাই তেওঁলোকক ভোট দি অসমৰ গৌৰৱ নাহিদ আফৰিনক জিকাই অনা নাই। অসমৰ ৰাইজে আৰু ভাৰতবৰ্ষৰ ৰাইজে নাহিদ আফৰিনক ভোট দি জয় কৰাই আনিছিল। কিন্তু শেহতীয়াকৈ নাহিদ আফৰিনৰ ওপৰত যি এটা মানসিক চাপৰ সৃষ্টি কৰিছে, তাক আমি নেমচুৰ ফালৰ পৰা ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। এগৰাকী উদীয়মান গায়িকাক এনেধৰণৰ মানসিক চাপ স্বয়ং চৰকাৰে বা চৰকাৰৰ মন্ত্ৰীয়ে সৃষ্টি কৰাটো বৰ দুখজনক আৰু লজ্জাজনক কথা।